কৰিছোঁ আপোনালোক সকলোৰে ভাল। এয়া ৰাতিপুৱা এতিয়া 9 বাজিছে। আমি আহিছোঁ ইয়াতে ফটাশিল নামঘৰ দেখুৱাইছোঁ ৰ'ব। আমাৰ নাচনী কেইজনী আন্ধাৰিছে আজি ৰঙালী বিহুত মানে পৰিৱেশন কৰিব তেখেতসকলে নৃত্য। সেইকাৰণে ইয়াত ৰিহাৰ্চেলৰ মানে আখৰাৰ কাৰণে আহিছে, হয়নে? হয় হয় হয়। আৰু এজনী আহি পাইছে মনিকা। হেল্ল'। এতিয়া ইয়াত আখৰা আৰম্ভ কৰিব আৰু ছাৰজনক দেখুৱাইছোঁ মই। এয়া ছাৰ, এওঁৱে শিকাব। One, two, three, four. Hello. Okay. 1, 2, 3, start. Yeah. Oh. My son. Yeah. My side. আজি আখৰা শেষ। আমি নেক্সট লগ পাম প্ৰগ্ৰেমৰ দিনা। ছাৰজনৰ নামটো কৈ দিয়া। শ্ৰীযুত জানজ্যোতি কাশ্যপ। তেখেতসকলক শিকাই থকা মানে ছাৰজনৰ নাম হৈছে জানজ্যোতি কাশ্যপ। এয়া নৃত্য পৰিৱেশন কৰি থকা মুহূৰ্তত ইয়াৰে পিছতে আমি বিহুত আন আন প্ৰগ্ৰেমবোৰো উপভোগ কৰিলোঁ। তোমালোকে প্ৰগ্ৰেম কৰিলা? ভাল লাগিল, বহুত ভাল লাগিল। আৰু বিহু বুলি এনে থাকিব নোৱাৰি, প্ৰগ্ৰাম কৰিলেহে মানে বিহু বিহু লাগে। ভুল কৰিছা নে? ভুল হৈছে কাৰণ আমি দুদিনৰ ভিতৰত প্ৰেক্টিচ কৰি ৰাখিছোঁ ন। ভুল হ'ব 12 মিনিটৰ গান ন, দুদিনত 12 দিন নহয়, 13 মিনিটৰ 12 মিনিট 13 মিনিট। ঠিক আছে, তাৰ মানে আল্টিমেটলি ভুল কৰিছা আৰু হৈছে। আৰু দুদিনৰ ভিতৰত প্ৰেক্টিচ কৰিলে আকৌ ভুল হ'ব। আৰু যদি আমি আগৰ পৰা কৰিলে অলপ ভাল হ'ল। এয়া বিহুতলিত মোৰ লগৰজনীকো লগ পাই গ'লোঁ। এয়া ৰাতিলৈ বিহু চোৱা মছলা। ইহঁতে এখন গাড়ীত ইমানটা মানুহ, বহুত ৰাতি হোৱাত অকলে যাব লগা হ'ল। এতিয়া ৰাতি 1:47 গীতাঞ্জলি প্ৰগ্ৰেম চাই আহি আছোঁ আমি। প্ৰগ্ৰেম শেষ আজিলৈ। ভিডিঅ'টো চাই ভাল পালে যদি লাইক, কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ লগ পোৱা আশাৰে মই ভনিতাই বিদায় লৈছোঁ। বাই।